আমি যাব ওলালোঁ আজি হস্পিটেলত কাৰণ কথাটো হ'ল যে আজি ঘুমৰ পৰা উঠাই নাই বিচনাৰ পৰা তাতে এটা কল আহিল যে আমাৰ সৰু বাইদেউক বোলে হস্পিটেলত লৈ গ'ল। তাৰপিছত দৌৰা দৌৰিকৈ মাক ক'লোঁ, মা দৌৰা দৌৰিকৈ চাহ পানী খাই খুৰীক লৈ যাব ওলাইছে মাত্ৰকে আৰু এইবাৰ ফোন আহিল যে আমাৰ বোলে এটা ধুনু বাবা হ'ল, মানে সৰু বাইদেউৰ বেবী বয় হ'ল। তাৰপিছত মাহঁত দৌৰা দৌৰিকৈ গ'ল আৰু আমিও মানে নেদেখাকৈ কেনেকৈ থাকোঁ, ৰ'ব পাৰোঁনে ইমান ধুনীয়া এটা খবৰ শুনাৰ পিছত। তাৰপিছত আমিও গ'লোঁ লগালগ ভাত পানী খাই, তাৰপিছতে যাই আমি আহি পালোঁ আৰু যাই কলাত ল'লোঁ সকলোৱে। তাৰপিছত দেখি মোৰ বহুত ভাল লাগিল আৰু মানে ইম'চনেল অলপ মানে কিয় নাজানো, দেউতাৰ কথা মনত পৰিল, নাজানো কিয় বা মানে আজি দেউতা থাকিলে ভাল পালোঁ, ফূৰ্তি মানে কিয় বা এই বহুত কিবি ভাৱ উঠিছিল। তাৰপিছত তাতে বহুত টাইম থাকিলোঁ আমি আৰু বাকীখিনি ভিডিঅ' কৰাই নহ'ল মানে যিহেতু হস্পিটেলত, আৰু অহা টাইমতো ভিডিঅ' কৰা নহ'ল। ইমান মানে ধূলি বালা আহি এতিয়াতো মানে ঘূৰা এনেকুৱাই আৰু মোৰ চুৰ বিষয়ে মানে ভাল লগা নাই, সেইকাৰণে আহি মানে একেবাৰে মূৰে গায়ে ধুলোঁ ভালকৈ। তাৰপিছতে ইমান ভাগৰ লাগিছে, ভাত পানী খাই শুইছোঁ। আজিলৈ আহিছোঁ, বাই।